হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। সকলোলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ হিয়াৰ পৰা শুভেচ্ছা যাচিলোঁ আৰু লগতে অসমীয়া নৱবৰ্ষৰো শুভেচ্ছা যাচিলোঁ। এতিয়া মই দেখিছোঁ নাচনী শুনি আহিছোঁ পুৰা। এতিয়া আমি হুঁচৰি গাবলৈ যাম। এতিয়া আমি 2টা বজাৰ পৰাই যাম বুলি ভাবিছিলোঁ। এতিয়া আহিছোঁ 1টা বাজিছে, ইমান ল'ৰা ছোৱালী নাই আৰু আহিছোঁ। তেওঁ সেয়াই কিনো কৰোঁ সেয়া দেখাবলৈ অকণ চেষ্টা কৰিছোঁ আৰু। যদি ভাল লাগে মোৰ ভিডিঅ'টি লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি শেষলৈকে চাব। এইফালে এয়া ভণ্টি এটা আহিছে, আমাৰ নাচনীকেইজনী ধুনীয়াকৈ ওলাই ঢুলীয়াকেইটা কাপোৰ নিপিন্ধাকৈ আহিছে। এতিয়া সলাব বোলে। এয়া আমাৰ নাচনীকেইজনী। এতিয়া আমি প্ৰথমতে গৈছোঁ হাই বাই বাই। আমাৰ পাপা আৰু এইফালে মা আহিছে আমাক জয় সাগৰ পুখুৰী, জয় 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 শিৱসাগৰ পুখুৰী, জয় দৌল শিৱদৌল অসমৰ কীৰ্তি, দেহি ঐ যুগে যুগে ৰব জিলিকি। জয় 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 সাগৰ পুখুৰী, হয় 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 শিৱসাগৰ পুখুৰী, জয় জয় শিৱদৌল অসমৰ কীৰ্তি, দেহি ঐ যুগে যুগে ৰব জিলিকি।
ইফালে আমি আৰু এইফালে হুঁচৰি মাৰিবলৈ আহিছোঁ। অলপ দেৰি ৰৈ লৈছোঁ। ইফালে আমাৰ স্কুলৰে ছাৰ এজনৰ ঘৰত চাহ খাবলৈ দিছিলে, সকলোৱে চাহ খাই আছে। ইফালে আমাৰ এতিয়া ভাত দিয়া হৈছে বেলেগ এজন ছাৰৰ ঘৰত। আমাৰ আজি ৰাতি সাঁজটো দিয়া হ'ল। ভালেই লাগিলে বাৰু খাই। এতিয়া আমি ভাত খাই মেলি বহি আছোঁ। ঘৰলৈ যাম আৰু অলপ দেৰি পাছতে। এতিয়া আমি গাড়ীত এতিয়া উঠিছোঁ আৰু যাবলৈ ঘৰলৈ। ভালে ভণ্টি হেল্ল' ফ্ৰেণ্ডছ, এতিয়া অৱস্থা একদম পূৰা নাচি বাগি বেয়া হৈ আছে। এতিয়া ঘৰ আহি পালোহি। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে যে লাইক এটা কৰি দিব। আজিলৈ মই এতিয়া কাপোৰ কানি খুলি আজৰি হৈ লওঁগৈ। এতিয়া বাজিছে 11:30 বাজিছে। আজিলৈ বাই বাই।